অলপ হেক মানে একদম জীবনটাই হেক চাও হাজাৰ হাজাৰ মানুহৰ সপোন পূৰণ হৈ আছে ফাৰ্ষ্ট টাইমত এই হিলকেইটা আনবা লাগে বা হার প্লাস এম সেইটোত আপোনাৰ মনৰ মানুহৰ কথা নামকেইটা লিখিলে সেই মনৰ মানুহ আপলোড হৈ যাব তো হ্যালো ফ্রেন্ডস ওয়েলকাম টু মাই ইউটিউব চ্যানেল জিএলপি পিপল আজি মই এনেকুৱা এটা ঠাইত আহিছোঁ যে ঠাইটোত আপোনাৰ মনৰ মানুহৰ কথা নামকেইটা লিখিলে সেই মনৰ মানুহ আপলোড হৈ যাব তো গাইজ সেই ঠাইটো পাহাৰত হয় একচুৱেলি বহুত হেৰান হৈ আছোঁ তো ঠাইটো দেখাই আছোঁ আপোনালোকক এনেকুৱা ঠাই হ'ব পাৰে মানুহে লিখিছে সিহঁতৰ বা হৈছে কি নহৈছে মই এনে নাজানো সি সব বহুত মানুহে লিখিছে এটা বহুতে লিখিছে কিবা হার প্লাস এম কিবা হে কাইবা লিখিছে এটা মই নাজানো হয়তো কিবা মানুহজনে ভিডিঅ' মোৰ চাইছে কি নাজানো মই আর প্লাস এ আৰু তে বহুত কিবা কি লিখিছে চাওক চাওক কিবা কি লিখিছে এগুলা বহুত মানুহে লিখিছে এটা চাওক চাওক এটা যদিও ক'ব নালাগিছিল সেইবা কৈছোঁ মই বাছিদা প্লাস 12 লিখিছে ৰাশিদুল কাইবা লিখিছে এগুলা মই নাজানো বহুত মানুহে লিখিছে চাওক এটা চাব পাৰে এম প্লাস এ আৰু এতে মানে আল্টিমেট লিখিছে হাজাৰ হাজাৰ মানুহৰ সপোন পূৰণ হৈ আছে এই পাহাৰত আহি কি আহক এই পাহাৰত তো কেনেকৈ আহিব মই কৈ আছোঁ দে লগতে অলপ মানে ব্লগখন কণ্টিনিউ কৰি থাকক তেনেহ'লে গম পাব না ক'ত কি কৰিব লাগে নকৰিব লাগে মানে হেৰিটো কি কৰিব লাগে আপোনাক ফাৰ্ষ্ট টাইমত এই হিলকেইটা আনবা লাগে চাওক এগুলাতে লিখবা লাগে এনেকৈ চাওক চাওক এনেকৈ লেখা যায় এনেকৈ লিখবা লাগে এগুলা ক'ৰ পৰা আনিব লাগে ক'ত পোৱা যায় ইয়াতে পোৱা নাযায় বাৰু এগুলা চাওক এগুলা বেলেগ হিল পোৱা যায় এগুলা হিল নহয় কিন্তু এগুলা যেগুলা হিল আছে এগুলো নহয় এগুলাতে ইমান কাম নকৰে কিন্তু সেই মালটাটো বহুত বেছি কাম কৰে চাওক এগুলাৰে বহুত কাম কৰে আমি কেইটামান লৈ আহিছোঁ ইয়াতে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি লিখবা লাগে তো গাইজ ব্লগখন কণ্টিনিউ কৰি থাকক তেনেহ'লে ভালকৈ গম পাই যাব এটা ক'ত যাবি দে আৰু গাইজ মই অকলে আহা নাই মোৰ লগত এজন মোৰ গাঁৱৰ ল'ৰা এটা আহিছে তো সিও মোক হেল্প কৰিব অলপ মানে কেনেকৈ কি কৰিব লাগে সেইটো আপোনালোক জনাই আছোঁ দে ভালকৈ দেখাব নোৱাৰিম কিন্তু গোলা কৰি দি আছোঁ মই এনেকৈ লিখবা লাগে চাওক এতে লিখি দিছোঁ বহুত লিখবা লাগে আৰু মই তোমাক কিমান ভাল পাওঁ সেই বিষয়ে ক'ব লাগিব অলপ এনেকৈ এখন বিল চিন দিব লাগে এনেকৈ মজাকৈ দিব লাগে চাওক এতিয়া মই এটাৰ লগত প্ৰেম কৰা নাই বাট মোৰ ক্ৰাছ আৰু কি বহুত ইচ্ছা আছে সেই মানুহযোৰ পালোঁ হয় মোৰ জীৱনটো ছাকচেছ হ'ল হয় এনেকৈ কিছু কিছু লিখবা লাগে আৰু কি দিব লাগে হেৰি হেৰি কিবা কি দিব লাগে আৰু সেইটো নিয়মত যিগুলো চলি থাকে তাৰপিছত আপোনাৰ মনৰ মানুহকেইটাৰ নামকেইটা লিখবা পাৰে সি তাতে কি লিখবা পাৰে পাৰ্চনেল বেপাৰ মই তোমাক কিমান ভাল পাওঁ কিমানটা প্ৰেক্টিকেলি কৰিব পাৰোঁ কিমানটা এক্সুৱেলি মানে তোমাক কিমানটা সন্মান কৰোঁ সেই বিষয়ে পাহাৰত লিখবা পাৰে ইয়াতে বহুত মানুহে লিখিছে মই অকলে লেখা নাই বাৰু বহুতে লিখিছে বাট ময়ো লিখবৰ কাৰণে চেষ্টা কৰি আছোঁ যদিও এখন কেতিয়া সম্ভৱ হ'ব কি নহ'ব সেটা মই নাজানো বাট মই চেষ্টা কৰি আছোঁ কিমানটা সম্ভৱ হয় তো আপোনালোকক মই ইয়াতে লিখিছোঁ আৰু কিবা এটা লিখবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে অলপ ব্লগখন কণ্টিনিউ কৰি থাকক তেনেহ'লে গম পাব মই আপোনালোকে কিমান কৈছোঁ যে এই পাহাৰটো ক'ত আছে কি আছে সকলো ডিটেইলছ কৈ আছোঁ বাট অলপ ব্লগখন স্ক্ৰিপ্ট নকৰিব দেই ইউটিউবৰ নামখিনি লিখি দিলোঁ ইয়াতে বহুত কিছু লিখলোঁ আপোনালোকে যদি লিখবা খোজে তেনেহ'লে আহক কতে আহক এতিয়া যে যিগিলা চালে যে এটা কোৱা নাই যে আপুনি ইয়াতে নাম লিখলে আপোনাৰ মনৰ মানুহটো আপোনাৰ হৈ যাব
এটা অলপ মই বহুত বেছি কৈছোঁ এনেকুৱা নহয় মই কেনেকৈ কৈছোঁ ইয়াতে বহুত মানুহে মনৰ মানুহকেইটা নাম লেখে না সেইকাৰণে কৈছোঁ যে আপুনি আহিখানে লিখিব পাৰে সেইটাহে মই কৈছোঁ মই মানে ফাৰ্ষ্ট টাইমত অলপ বহুত বেছি কৈছিলোঁ যাতে আপোনাৰ ভিডিঅ'খন স্ক্ৰিপ্ট নকৰে বাট এই কথাটো সঁচা নহয় কিন্তু কেতে মই অকলে লেখা নাই মানে বহুত মানুহ ইয়াতে মনৰ মানুহকেইটা নামকেইটা লিখিছে আপুনিও চালে লিখিব পাৰে আৰু কি সেইটো এড্ৰেছটো মই দি আছোঁ এড্ৰেছটো হ'ল ৰাক্ষসিনী পাহাৰ ক'ত কি আহিব লাগে মই আপোনালোকক ছাপোৰ্ট দিয়ে তেনেহ'লে মই নেক্সট ভিডিঅ'তে ভালকৈ জনাই দিম যে ক'ৰ পৰা কেনেকৈ আহিব লাগে এই ৰাস্তাতে আহিব লাগে এনেকৈ চাওক এইটো ছানছেটে কিন্তু ভাল লাগিছে যিজনে সঁচাত আপোনাৰ ভাগ্যত আছে সি এনেই আহি যাব সি কোনো এইগিলা লিখা বা সি কাৰণে নাহে এইগিলা অন্ধবিশ্বাস কেতিয়াও বিশ্বাস নকৰিব যে কোনো পাথৰৰ ওপৰত কিবা পাথৰৰ ওপৰত যদি কিবা নাম দি লিখা হয় সেই আপোনাৰ হৈ যাব এইগিলা মিছা কথা গাই তো গাইছ এতিয়া মই ঘৰত যাই আছোঁ বা এনেকৈ নামি আছোঁ চাওক কেনেকৈ নামিব লাগে মানে চৰি কি কওঁ আৰু এতিয়া এনেকৈ নামি আছোঁ গাইছ লাউৰাহে আজান দি আছে ইমান ব্লগ চলগ বনাব নোৱাৰোঁ তো বাই বাই দিছোঁ ইয়াৰে ব্লগখন সমাপ্ত কৰিছোঁ মানে এতিয়া আজান দি আছে না কথা কওঁতে মানে বেকগ্ৰাউণ্ডত নইজটা বহুত আহি আছে সেইকাৰণে তো গাইছ এনেকৈ নামি আছোঁ চাওক বাপৰে বাপ এগলা কিন্তু নামিব লাগব সি গাইছে অলপ ভালকৈ ভাবি চিন্তি নামিব লাগব অলপ শেষ মানে একদম জীৱনটাই শেষ চাওক অলপ শেষ জীৱনটাই শেষ এনেকুৱা বহুত তলত আছোঁ কিন্তু এমনি কেমেৰাত বেয়া লাগছে কিন্তু গাইছ বহুত তলত যাব লাগিব কিন্তু আমাৰ এনেকৈ নামি আছোঁ দে গাইছ লাগবা থাকব এনেকৈ ছাবস্ক্ৰাইব কৰিবা দেই